হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি মই লৈ আহিছোঁ এটা ব্লগ বহুত দিনৰ মূৰত দেই। ব্লগটো আছিলে মাঘ বিহুৰ উৰুকা দিনাখনৰে। মই মাত্ৰ এডিটিংহে কৰা নাছিলোঁ, মানে কৰিম বুলি থাকিয়ে গৈ আছিলে। আজিহে এডিটিং কৰিব সময় পাইছোঁ। সময় পোৱা নাছিলোঁ মানে কি আৰু, মই মানুহজনী বৰ দিনক দিনে এলেহুৱা হৈ গৈ আছোঁ যে, সেইবাবে এইকেইদিন একো ব্লগ শ্লগ আনিব পৰা নাই। আৰু সেইদিনাখনে আমি গৈছিলোঁ অকণমান ফুৰিবলৈ, মানে গধূলি টাইমত ক'ত ভেলাঘৰ বনাইছে, ক'ত কেনেকুৱা বনাইছে চাবলৈ গৈছিলোঁ। তাকে মানুহজনৰ লগত অকণমান ঘূৰি আহিলোঁ। আৰু এইপিনে কেইটামানহে দেখিলোঁ, বেছি নেদেখিলোঁৱে। তাৰপিছত দুকপিমান ফটো মাৰি আহিলোঁ। আৰু মানুহবোৰে যে আমাক ইমানকৈ চাই কিয় নাজানো দেই। আৰু সকলোৰে বিহু উদযাপন ভালে কুশলে গ'লনে বাৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ বিহু কেনেকৈ গ'ল তাকে অলপমান দেখুৱাও বোলো। আৰু এয়া আমি ঘূৰি আহি দেখিলোঁ মায়ে দালি আঞ্জা বনায়ে আছে গধূলিতে, মানে ভাটিবেলা টাইমতে দালিখিনি বনাই থৈ দিছে, বাকীখিনি অকণমান দেৰিকৈ বনাব হেনো। আৰু এইপিনে আমি আহি পোৱাৰ লগে লগে চাওক কেনেকুৱা কৰে। আৰু এইপিনে আকৌ আমাৰ মহাৰাণী জুই পোৱাবলৈ পূৰা বহি আছে। আৰু এইপিনে মাজু বৰদেউতা আমাৰ চোতালতে এটা গাঁত খুন্দি তাতে খৰি মূৰা কেইটামান আনি ধুনীয়াকৈ পেট্ৰল ঢালি জ্বলাই দিছে। এইখিনি একদম ৰাতিপুৱালৈকে জ্বলি থাকিলে দেই। আৰু ইমান ডাঙৰ খৰি কিয়নো নজ্বলিব ন। তাৰপিছতে এইপিনে দালিখিনি বহাই মাছ ভাজিলে মায়ে। মাছ আনিছিলে 2 কেজি হেনো, আৰু এইখিনি ভাজিলে। তাৰপিছত দালিটো দিছে মাছ, আৰু শুকানকৈ ফ্ৰাই কৰি থৈ দিছে। আৰু এইপিনে মায়ে এইফালে ভাত বনাইছে, আৰু এইফালে এয়া জুই। তাৰপিছতে গধূলি হোৱাৰ লগে লগে আকৌ এয়া ব্ৰইলাৰ মাংস ঠেঙো আনিছিলে, ঠেংখিনিও খাম আমি। আৰু এনেই মাংস খায়ে মানে একদম পেট ভৰাই লৈছিলোঁ সেইদিনাখনে, ভাত খাবই নোৱাৰিলোঁ। তাৰপিছতে মই অকণমান হেল্প কৰি দিলোঁ, পিঁয়াজ চিয়াজ কাটি দিলোঁ। মই বেছিভাগ কৰিব নাপালোঁ এই কাম, মায়ে গোটেইখিনি কৰিছে। আৰু ৰাতি হোৱাৰ লগে লগে এইপিনে আমাৰ ৰভাখনত ধুনীয়াকৈ লাইটিং চাইটিং অকণমান লগাই দিছে মাজু বৰদেউতাই, চাবলৈ ভালেই লাগিছিলে পিছে। তাৰপিছতে এইপিনে আকৌ গাহৰি বনালে, হাঁহ মাংস বনালে, একদম মাংসই মাংস। আৰু তাৰপিছতে খোৱা লোৱা ভিডিঅ' কৰি নাথাকিলোঁ। আৰু ৰাতি হওঁতে পূৰা একদম মানুহবোৰে নাচিছে, আমাৰ ঘৰৰ গোটেই ফেমিলিয়ে নাচিছে। আৰু বাহিৰৰ মানুহ 2জন আছিলে। আমাৰ উৰুকাটো এনেকৈয়ে গ'ল। আৰু আপোনালোকৰ কেনেকুৱা গ'ল জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে দেই।